এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু এতিয়া মই উপস্থিত আছোঁ বগামাটিৰ কাষত আইলেণ্ডত মই মন্দিৰত আহিছিলোঁ বলবমত কিন্তু ইয়াতে আইলেণ্ডত আহিলোঁ আইলেণ্ডত চাওক বলবম পালা মানুহৰ সংখ্যা কিমান আৰু ইয়াতে কিমানে বলবম পালে গা ধুব আহি ইয়াতে ৰাতিপুৱা মই দেখুৱাম এতিয়া আপোনালোকে চাব ৰাতিপুৱা আইলেণ্ডখন কেনেকুৱা আৰু বেলেগ টাইমত কেনেকুৱা আৰু এতিয়া বলবমৰ সময়ত কেনেকুৱা দেখুৱাম আপোনালোকে চাই থাকক এই ৰাতিপুৱা ইয়াৰ পৰিৱেশ এটা হ'ব গৈ আছে চাই থাকক আপোনালোকে মই দেখুৱাই আছোঁ এইফালে আছে চাওক আপোনালোকে এইফালে মানুহবিলাক চাওক ইমান মানুহ বন্ধুসকল চাওক এইখন হৈছে আইলেণ্ড পূৰা এইফালৰ পৰা সেইফালত গ'লে আইলেণ্ড পূৰা আইলেণ্ড কিন্তু ইয়াৰে ভিউটো আহক আমি নদীখনৰ ফালে লক্ষ্য কৰি এইবিলাক হৈছে গাড়ী বলবম বৰ্তমান বলবম হৰ্ণমা চলি আছে এইফালে নদীটো আছে বন্ধুসকল মই দেখুৱাইছোঁ বন্ধু-বান্ধৱীসকল মানুহ এইবিলাক কিমান এইটো হৈছে আইলেণ্ডৰ নদী আইলেণ্ডৰ কাষত নদী সুন্দৰ পৰিৱেশ এটা চাওক মানুহ চাওক আপোনালোকে এইবিলাক হৈছে মানুহ আইলেণ্ডত গা ধুব আহিছে বলবম পালন কৰিছে হৰ্ণমা ৰাতিপুৱাই গা ধুবলৈ আহিছে ইয়াতে কি সুন্দৰ পৰিৱেশ এটা আহিয়ে কিবা ভাল লাগে আৰু কি মজা চাওক নদীটো কি ধুনীয়া এইফালে ৰাস্তা এইটো এইফালে নদী বৈ গৈছে ফটো কেনেদৰে এই মজা বলবম ৰাজি বলবমৰ কাৰণে কিবা কবি নেকি বলবম কান নালাগে এই ক'ত আছা বৰ্তমান আৰু কেনেকুৱা লাগছি ক'ত আছা কৈ দি একবাৰ ধুনীয়া ক'ত আছা সেইটো কৈ দি জাগাটোৰ নামটো আইলেণ্ড গ'ল ক'ত আছা কৈ দি একবাৰ কৈ দি ক'ত আছা কৈ দি আৰু কেনে লাগছি ভাল লাগছে চাওক আইলেণ্ডৰ পৰিৱেশ ৰাতিপুৱাৰ ইমান মানুহে গা ধুইছে আইলেণ্ডত কি ধুনীয়া ভিউ এটা চাওক এইটো নদী আইলেণ্ডত ৰাস্তাটো কেনেকুৱা পালে কমেণ্টত ভিডিঅ'টো ক'ব ৰাতিপুৱাৰ আইলেণ্ড চাই কেনেকুৱা পালে কমেণ্টত ক'লে ভাল পাম নিশ্চয় ময়ো আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম ধন্যবাদ